AGP দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব BPFে 11খন AGP 26 BPF 11 বাকি BJP আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ সভাপতিত্বত আজি অসমৰ নিৰ্বাচনৰ দলীয় টিকট সম্পৰ্কত আলোচনা অনুষ্ঠিত হয় আৰু আলোচনাত BPF আৰু অসম গণ পৰিষদৰ লগত আমি কি ধৰণে মিত্ৰতা কৰিম তাকো চূড়ান্ত কৰা হয় আৰু প্ৰাৰ্থী তালিকাৰ ওপৰত প্ৰাৰম্ভিক আলোচনাও সামৰণি পৰে অহাকালি গধূলি 7 বজাত চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং আছে অহাকালি নিশা বা পৰহি ৰাতিপুৱা খুব সোনকালে আমাৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বহুত বেছি নতুন মুখ থাকিব মহিলা প্ৰাৰ্থী থাকিব সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থাকিব আৰু যুৱ সমাজে ইউথ হয় এইবাৰ বহুত বেছি ৰিপ্ৰেজেণ্টেশ্যন পাব একেখন লিষ্টতে কোনো ধৰণৰ বাকী নথকাকৈ আমাৰ AGP আৰু BPFক বাদ দিয়াৰ পিছত আমাৰ কোটাত যিমান সিট পৰিব আমি একেখন লিষ্টতে প্ৰকাশ কৰিম AGP দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব BPFে 11খন AGP 26 BPF 11 বাকি BJP